হেল্ল' গাইজ, স্বাগতম জনাইছো সুৰু ডেইলি ব্লগলৈ আপোনালোকক সকলোকে। আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছো। ভগৱানে সকলোকে ভালে কুশলে ৰাখক। আৰু আপোনালোকে মই ক'বলৈ পাহৰি গৈছো, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'বিলাক ভাল লাগে শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব আৰু বেল আইকনটো টিপি দিব। আহক আজিলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টতে আজি ভিডিঅ'টো মিঠাইৰ পৰা আৰম্ভ কৰিছোঁ। এইটো মিঠাই দেখিছে নহয়, মোৰ লগৰজনীয়ে লৈ আহিছিলে। মোৰ যিহেতু গাটো বেয়া অলপ, সেইকাৰণে তাই খবৰ ল'বৰ কাৰণে আমাৰ ঘৰলৈ আহিছে। আৰু তাকে চাহটো খাই লৈছোঁ আৰু খাই লৈ কি কৰি আছোঁ কিনাৰ পৰা চাই থাকিব। তাকে লগৰজনী আহিছে আৰু মাংস নবনালে হ'ব জানো, সেইকাৰণে মানুহজনে মাংস লৈ আহিলে। এইফালে পিঁয়াজ, বিলাহী, কাজু কেইটামান আৰু নহৰু, আদা তেনেকৈ আৰু মই ইয়াত পিচি ল'ম। আৰু পিচি মেলি কি কৰিছোঁ কিনাৰ পৰা আপোনালোকে চাব দেই। আৰু লগৰ ছোৱালী আহিছে আৰু কিমান যে কথা ওলাই নহয় ঠিক নাই। এতিয়া কথাও পাতি আছোঁ, খানাও বনাই আছোঁ মই তেনেকৈ। আৰু কেৰাহীটো আনফালে মই বহাই দিলোঁ। কেৰাহী তেলখিনি গৰম হৈ গ'ল। তেজপাত দুখিলা, লং কেইটামান আৰু ইলাইচি আৰু ডালচেনি কেইডোখৰমান মই দি দিছোঁ। এইখিনি পিছা হৈ গ'ল মোৰ। পিছাখিনি যোনখিনি পিচি থৈছোঁ এইখিনি মই ইয়াতে ঢালি দিম। আনফালে মই খাম্ভাটো বনাই আছোঁ, তাকে চাই থাকক আপোনালোকে। এইখিনি দেখিছে নহয়, কাজু দিলে খাই বহুত ভাল লাগে, সেইকাৰণে মই কাজু আজি অলপমান দি লৈ পিনি বনাইছোঁ। আৰু বাটাৰো দিব লাগে, কিন্তু বাটাৰ দি খায়ো ভাল লাগে। জলকীয়া কেইটামান কাটি ল'লোঁ। জলকীয়াকেইটা পিচি দিয়া নাই আৰু পিচি দিলে বেছি জ্বলা হৈ যায়, সেইটো কাৰণে মই এনেকৈ কাটি লৈছোঁ। কাটি লৈ পিনি এনেকৈ ইয়াতে দি দিছোঁ। আৰু মই এতিয়া ভালদৰে লৰাম। যেতিয়া ইয়াৰ দেখিছে নহয় পানী পানী ভাৱটো যাব, তেতিয়া মই ইয়াতে মছলাবিলাক দি দিম। হালধি অলপমান দি দিছোঁ, ধনিয়াও অলপমান দি দিছোঁ, জিৰা অলপমান দি দিছোঁ আৰু জলকীয়া গুড়ি অলপমান দি দিছোঁ ৰংটো উঠিবৰ কাৰণে, দেখিবলৈ ধুনীয়া লাগিব সেইকাৰণে। আৰু এই দেখিছে নহয়, এতিয়া মই ভালদৰে মিট মছলা অলপো দি দিছোঁ। যিমানখিনি দিব পাৰে আৰু আপোনালোকে কি মছলা ইউজ কৰে দি দিব পাৰে। আৰু এতিয়া মই মাংসখিনি দি দিলোঁ। মাংসখিনি হৈছে আৰু হোৱাৰ যেতিয়া নমাবলৈ সময় হৈছে তেতিয়া মই বাটাৰ অলপমান দি দিছোঁ আৰু এইখিনি দেখিলে নহয় দি দিলোঁ। আৰু এতিয়া আমি ভাত পানী খাই লওঁ আৰু খাই লৈ পিনে আপোনালোকৰ লগত চাই থাকক ভিডিঅ'টো। আমি এতিয়া পাছবেলা হ'ল, সন্ধিয়া সময়তে কি কৰোঁ, চাহ খাওঁ বোলো। ৰকি বিস্কুট কেইখনমান দি দিছোঁ। এজনী দেখিছেনে মোৰ লগৰজনী হয়, মোৰ ভাল ফ্ৰেণ্ড হয়। আৰু আনজনী তাইৰ ভনীয়েক হয় আৰু এইটো বেটা। আমি খাই আছোঁ, চাহ খাই আছোঁ। তাকে কথা আৰু পাতি আছোঁ, কিমান কি কথা ওলাই নহয় ক'বই নোৱাৰি। আৰু ৰকিটো ক'বলৈ কথা নাই, সিটো মানুহ আহিলে আৰু কিমান ফূৰ্তি পায়, আমাতকৈ বেছিতো সিয়ে বেছি ফূৰ্তি পায়। এতিয়া চাব দেই, বিস্কুট এইটো দেখিলে নহয়, বিস্কুট মই খোৱাতকৈ বেছি সিহে খাবলৈ আগতে আহে মানে। সেইটো তেনেকৈ আৰু তাকে কথা পাতি আছোঁ। গোটেইকেইজনীয়ে কথা পাতি লৈ পিনি কৈছোঁ আজি ম'ম' বনাম। ম'ম' বহুত দিন বনোৱা নাই, আগতে এদিন বনাইছোঁ, মোৰ হাততে ম'ম' খাই যাবি বুলি কৈছোঁ। তাই কৈছোঁ নাই নাখোৱা নাই, খাই যাবি বুলি কৈছোঁ। তাকে মই ক'লোঁ তইতো ম'ম' খালেই নহ'ব, খাম বুলি ক'লেই নহ'ব ন, তই অকণমান লাগিও দিব লাগিব। মোৰ যিহেতু গাটো বেয়া, সেইকাৰণে মোৰ লগৰজনী পিঁয়াজ কাটিব দিলোঁ। পিঁয়াজ কাটি আছে তাই, কাটি লৈ পিনি চাব দেই, একদম আজি কন্দুৱাই দিম আৰু তাইক। দেখিছে নহয়, তাই পিঁয়াজ কাটিছে। পিঁয়াজ কাটোতে তাই মানে একদম কান্দিয়ে যায়গৈ আৰু। তাকে আনফালে মই ময়দাখিনিও ৰেডি কৰি লৈছোঁ ম'ম' বনাবৰ কাৰণে। তাইক কৈ আছোঁ, দেখিছে ন একদম মানে কান্দি কি অৱস্থা। মই বোলো পিঁয়াজকেইটা কাটোতে তোৰ ইমান চকু পানী ওলাই নাই বুলি কৈ মানে হাঁহিবলৈহে পাৰিছোঁ। আৰু মই পিঁয়াজ কাটিলোঁ যে চকু পানীটো ইমান কমটি পিঁয়াজ কাটোতে বুলি কৈ আছোঁ। আনফালে ম'মৰ কাৰণে যোনখিনি ময়দা থাকে যে, ময়দাখিনি মঠি লৈ পিনি ৰাখি দিব লাগে, তেনেকৈ মই তাতে ৰাখি দিছোঁ আৰু আনি লৈ পিনি অলপ দেৰি। আনফালে মই পিঁয়াজো টুকুৰা যোনখিনি কাটি ল'লোঁ, তাকে এইখিনি চিকেন হয়, চিকেনটো অলপ সৰু টুকুৰা কৰি মানুহজনে লৈ আহিছিলে ম'মৰ কাৰণে। সৰু কৰি দিলে ভাল হয় আৰু তেতিয়া, সেইটো কাৰণে মই মছলাখিনি ৰেডি কৰি লৈছোঁ। সেইখিনি দেখিলোঁ নহয়, এই দেখিলে মাংসখিনি ইমান সৰু কৰি দিছে। পিঁয়াজখিনিও তাতে দি দিলোঁ মই ইয়াতে। এতিয়া যোনটো নহৰু আদা পেষ্ট হয় সেইটোৱে মই দি দিছোঁ ইয়াতে, আৰু জালুক দি দিছোঁ। আৰু জালুকটো দি দিলে মানে খাই ভাল লাগে, জলকীয়াটো মই দিয়া নাই ইয়াত। জালুকটো দিলে সোৱাদটো ভাল হয় আৰু সেইটো কাৰণে ম'মতটো জালুকটো বেছি ভাল লাগে, গম পাইছে। আৰু আনফালে ধনিয়া, এইটো জিৰা দি দিছোঁ। ধনিয়া জিৰা সকলো মছলাখিনি মই ইয়াতে দি দিওঁ, খালি মই হালধিটো ইয়াত দিয়া নহয় বাৰু। আপোনালোকেও কেতিয়াবা ঘৰতে ম'ম' বনাই খাব, ম'ম' ঘৰতে বনাই খাই ভাল লাগে। আনফালে মই গেছতে মানে যোনখিনি চুপ বনাই ম'মৰ কাৰণে সেইখিনিও মই ৰেডি কৰি আছোঁ। আজি বোলো পাছবেলা দেৰিকৈ ভাতটো খোৱা হ'ল আমাৰ, দুপৰীয়া ভাতটো দেৰিকৈ খোৱা হ'ল, সেইটো কাৰণে ম'ম'য়ে খাই দিম আৰু লগৰজনীও খাই যাব। তাৰ হাজবেণ্ডৰ কাৰণে অলপমান পেকিং কৰি মই দি পঠিয়াম।
তাকে একদম কিন্তু মানে ঘৰত বনোৱা ম'ম'টো সঁচাকৈ খাই বহুতেই ভাল লাগিছিলে। এই আনফালে মোৰ লগৰজনীয়ে মন্থি হৈ গ'ল আৰু ময়দাখিনি যোনখিনি মানে আধা ঘণ্টামান বা 15-20 মিনিটমান ৰাখিলে ভাল আৰু তেনেকৈ মই বেছি দেৰি ৰাখিব নোৱাৰিলোঁ, অলপ টাইমে ৰাখিলোঁ। এইখিনি দেখিছে নহয় তাই মঠি আছে, সৰু সৰুকৈ লাডু কৰিবলৈ মই তাইক কৈ দিছোঁ। আৰু আনফালে মই এইখিনি ম'মৰ কাৰণে যোনখিনি চিকেন সেইখিনি গোটেইখিনি ৰেডি কৰা হৈ গ'ল। ইয়াতে মই এতিয়া নিমখ সোৱাদ অনুসৰি নিমখ অলপমান দি দিম, যেনেকৈ যোনে ভাল পায় আৰু সেইখিনি তাকে মই দি দিছোঁ, অলপমান নিমখ অলপমানো দি দিছোঁ। আৰু চাই থাকক আপোনালোকে কি কৰি আছোঁ কি নাই কৰা, দেখিছে নহয়। এইফালে সানি আছোঁ মই, ভালদৰে মিক্স কৰি লৈছোঁ। মিক্স কৰি ল'লে ভাল হয় আৰু সেইকাৰণে মই ভালদৰে মিক্স কৰি লৈছোঁ। তাকে লগৰজনীৰ লগতো কথাও পাতি আছোঁ, কিমান যে কি কথা ওলাই আছে ন ঠিকনাই নাই, মানে কথাও পাতি আছোঁ। এইফালে তাই বেলি আছে, বেলিবলৈ কৈছিলোঁ তাইক মই, তাই ক'লে বোলে মই নেবেলোঁ, তই বেল বুলি ক'লে। আনফালে মই যোনটো ম'মৰ ষ্টেণ্ডটো তাতে ৰাখি দিছোঁ, ম'মৰ ষ্টেণ্ডটো মানে তাতে মই ৰিফাইন অলপ অলপ দি ৰাখিছোঁ, নহ'লে আঠা আঠা হৈ লাগি যাব, সেইকাৰণে বোলে বেলিছোঁ। আৰু বেলি লৈ পিনি মই ম'ম'টো বনাই লওঁ, বনাই লৈ পিনি তাকে কথা পাতি আছোঁ আৰু দুইজনী সেইবোৰেই। আৰু ভণ্টিয়ে ফটকা ফুটাইছে, দিৱালীৰ পিছতে আহিছিলে কেইদিনমানৰ, মোৰ ভিডিঅ'টো দিয়া অলপ দেৰি হ'ল বাৰু, গাটো বেয়া হৈ আছিলে কাৰণে মোৰ দিয়া অলপ দেৰি হৈ গ'ল। তাৰ ভণ্টিয়ে ফটকা ফুটাই আছেগৈ, বেটাটোও কান্দিছে, মানে ফটকা ভয় খাই গৈছে, ভয় খাই লৈ পিনি কান্দিছে। আৰু চাই থাকক, এইফালে হৈ আছে আৰু লাহে লাহে। এইটো এটা বনালোঁ, মই বনাই আছোঁ। আৰু আনফালে এইখিনি বহাই দিয়া হ'লে, আগতে বহাই দিলোঁ বাৰু এতিয়া। আৰু সেই তাকে ভণ্টিও ইফালে ইটো সিটো কৰি আছে। আমাৰ ৰকিটো ক'বলৈ কথা নাই, ইফালে দৌৰ মাৰিছে ইফালে দৌৰ মাৰিছে, ফূৰ্তি সি তেনেকুৱা কৰি ফুৰিছে। এতিয়া মই কৈছোঁ ভণ্টি বেটাটো আমনি কৰিছে, ফটকা ফুটাইছিলে, মই কৈছোঁ যে ভয় খালে আমনি কৰিছে। তাই মোৰ লগৰজনীয়ে ল'বলৈ গ'ল, ভণ্টিক কৈছোঁ তুমি বেলি দিয়া। ভণ্টিয়ে কৈছে মই বেলিবলৈ নাজানো, ইমান ভাল একো নাই বেলা বুলি কৈছোঁ। পিছত ভণ্টিয়ে কৈছে কি না হৈছে পাৰিছোঁ দে, ময়ো নোৱাৰিলে হ'ব জানো, ছোৱালী মানুহ চব কাম শিকিব লাগিব বুলি কৈ তাকে হৈ গ'ল। ম'ম' বনাই ৰেডি হৈ গ'ল। মোৰ লগৰজনীয়ে চাটনিখিনি বনালে, সেইখিনি এতিয়া ফাৰ্ষ্টতে আলহীক খাবলৈ দিলোঁ, তাৰপিছত আমি খাম। টেষ্ট কৰি ল'ব ইহঁতি কেনেকুৱা লাগিছে ক'ব বাৰু, চাই থাকক। ভণ্টিক কৈছোঁ কেনেকুৱা লাগিছে, ভণ্টিয়ে কৈছে ভাল লাগিছে। সেইটোৱে আৰু লগৰজনী থিয় হৈ চাই আছে, ল'ৰা যিহে আমনিও নহয় আৰু গম পাইছে। ল'ৰা মাকলৈ কৈছে থিয় হৈ মই খাই আছোঁ দেই। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, নেক্সট ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পাই আছোঁ। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।